ল'ৰা ছোৱালীহঁত আজি তহঁতক নতুন অধ্যয়ন শিকোৱাম। তাৰ আগত সকলোৰে ৰোল নম্বৰটো হাজিৰা বহীত ডাকি লওঁ। ৰোল নম্বৰ 1, Yes, sir. ৰোল নম্বৰ 2, Yes, ma'am. No. Sorry, sir. Yes, sir. ছাৰ কোনটো মেম কোনটো চিনি নাপাওঁ নেকি? ৰোল নম্বৰ 3, Present, sir. তোৰ ৰোল নম্বৰ 1 হে 3ত কিয় দিছ তই? Sir, ইয়াতবোৰ এনেকুৱাই নিজৰ হাজিৰা দিব আৰু লগৰ কেইটাৰো হাজিৰাই দেই। আৰু কেতিয়াবা যদি এনেকুৱা কাম কৰা তহঁতক ছাছপেণ্ড কৰি দিম, বুজি পাইছা? আৰু এটা কথা, সপ্তাহত তহঁতক চবকে পিকনিকক লৈ যোৱা হ'ব। ঘৰৰ পৰা পাৰ্মিশ্যন ল'বি আৰু ঘৰৰ পৰাই পইচা লৈ আহিবি। এটা খালী মুখ দেখুৱাবৰ কাৰণে নাহিবি স্কুলত। আৰে বাহ, পিকনিক অ'কে ছাৰ, মইতো চবতকৈ আগত আহিম। তোমাৰ 2 মাহৰ স্কুলৰ ফিজ বাকী আছে, আগত সেইটো দিবি, তাৰ পিছতহে যাব পাৰিবি।